আমাৰ প্ৰাচুৱে আইচক্ৰীম খাই আছে আজি কি আইচক্ৰীম খাইছে প্ৰাচু পিংক আইচক্ৰীম জিভাখন চাও পিংক নাই হোৱা জিভাখন গলি যাই আছে আইচক্ৰীমটো চাও জিভাখনে পিংক পিংক হৈ গৈ আছে প্ৰাচুৰ চা হৈছে নমস্কাৰ বন্ধুসকল অসমীয়া গৃহিণীৰ আন এটি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে বুলি কিনে আৰু আজি হ'ল বৃহস্পতিবাৰ 29 জুলাই ভাবিলোঁ এটা ব্লগ বনাওঁ পুৱাৰ পৰা ভাবি আছিলোঁ যদিও নাই হোৱা কাৰণ হাজবেণ্ড আছে ঘৰত আৰু আছে মানে এতিয়া যাব আৰু জাষ্ট বজাৰ কৰি আহিলোঁ অলপমান চব্জি কিনিব লগা আছিল চব্জি একো নাইয়ে আচলতে ঘৰত চব্জি অলপ লৈ আনিলোঁ আৰু সৰু সুৰা কিবা কিবি চাহৰ লগত খোৱা সো হাজবেণ্ডৰ আফটাৰনুন ডিউটি আছে এতিয়া গতিকে ভাতকেইটা বনাব লাগিল আৰু এয়া বজাৰ কৰি আনিলোঁ বজাৰ কৰি আনি কিনে বস্তুবোৰ এনেকৈ থৈ দিওঁ অলপ সময়তো নুচোঁ কিন্তু এইখিনি ভালদৰে ধুই ল'ব লাগিব ইয়াত দৈ আছে পনীৰ আছে আৰু ছাচ আছে আৰু অলপমান তলত চব্জি আছিলে আজি একো চব্জি নাছিলে ঘৰত সো এইবিলাক আনিছোঁ যদিও এতিয়া ভালদৰে ধুব লাগিল এইটো মানে বহুত ডাঙৰ কাম হৈ গৈ আছে আজিকালি বস্তু আনি কিনে এবাৰ ধোৱা তাৰপিছত আকৌ ভালদৰে থৈ দিয়া এইবিলাক চব ধুব লাগিব সেইকাৰণে মই এনেকৈ তলতে থৈ দিওঁ আৰু হাতখন এতিয়া আকৌ মই চেনিটাইজ কৰিব লাগিল কাৰণ ভয় লাগে বহুতেই ভয় লগা পৰিস্থিতি মানে এয়া দৈ ছাচ পনীৰৰ পেকেটবোৰ অলপমান হাতত ভীম লিকুইড লৈ কিনে এই ধৰণে ধুই দিওঁ মই ধুই কিনে অলপ সময় এই ধৰণে বাহিৰতে থৈ দিওঁ তাৰপিছত চব্জিখিনিও মই এই ধৰণে অলপমান গৰম পানী দি লওঁ টেপৰ পানী যিটোকে গৰমেই হৈ থাকে গৰম দিনত গৰম পানীত এই ধৰণে অলপমান নিমখ দি লৈছোঁ আৰু অলপমান ভিনেগাৰ দিছোঁ আৰু অলপ সময় এই ধৰণে থৈ দিম নমস্কাৰ বন্ধুসকল আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু এতিয়া সময় হৈ গ'ল দুপৰীয়াৰ 2টা বাজিল হাজবেণ্ডক পঠিয়ালোঁ ভাত চাত বনালোঁ তাৰপিছত এই মানে কি চব্জি পাতিবোৰ মই ধুলোঁ দেখুৱালোঁ আপোনালোকক সেইবিলাক ধুই মিলি কিনে আকৌ হাজবেণ্ডৰ কাৰণে পটাপট মই টিফিন মানে ৰেডি কৰি দিলোঁ ভাতকেইটা বনালোঁ আৰু ভাত একেবাৰে অতি চিম্পুল বনালোঁ জাহাজী কল আৰু আলুৰ তৰকাৰী আৰু লগত আছিল ৰহৰৰ দাইল তো এতিয়া প্ৰাচু আৰু মই ভাতকেইটা খাই লওঁ আৰু চব্জিবোৰ মই এনেকৈয়ে থৈ দিছোঁ এতিয়াও ভেন্দি আনিছিলোঁ আৰু বিলাহী আনিছিলোঁ বাকী পানীলাও কেইটা এই ধৰণে ধুই থৈ দিছোঁ আৰু কাচকল দুটাই আছে জাহাজী কল হয় কাচকল নহয় এয়া জাহাজী কল হয় তো জাহাজী কলৰ তৰকাৰী বনালোঁ আৰু বাকী চব্জিখিনি মই এতিয়াও পানীত এনেকৈ থৈ দিছোঁ অলপমান ইভিনিং বন্ধুসকল পুনৰ এবাৰ স্বাগতম জনাইছোঁ আৰু আবেলি হৈ গ'ল এতিয়া সো সেয়াই চাহ পানী খাই উঠিলোঁ আৰু হাজবেণ্ড আকৌ এবাৰ অফিচত গ'ল তাৰপিছত প্ৰাচু গাখীৰ চাখীৰ খাই অলপমান খেলিবলৈ ওলাই গৈছে এতিয়া আবেলিৰ 7টা বাজিছে কিন্তু বাহিৰৰ পিনে চাই নালাগে যে এতিয়া 7টা বাজিছে অসমৰ পিনে চাগে 7টা বজা মানেতো বহুত ৰাতি হ'ল চাগে কিন্তু আমাৰ ইয়াত জাষ্ট মাত্ৰ মানে সূৰ্যটো অস্ত গৈছে আৰু তাকো আজি ভালদৰে ৰ'দ ওলোৱা নাই বাবে এনেকুৱা ধৰণৰ হৈ আছে কিন্তু সূৰ্যটো যদি ভালকৈ আজি ওলালে হয় মানে কি তেতিয়া বহুত ৰ'দে হৈ থাকিলে হয় এইখিনি টাইমত সো সেয়াই ইয়াত সোনকালে মানে আন্ধাৰ নহয় আৰু বহুত টাইম লাগিব 8টা 8:30মান বজাতহে মানে একেবাৰে গধূলি হোৱা যেন হয় আৰু আজি ৰাতি ভাবিছোঁ ৰাতিৰ সাজত মানে চাহী পনীৰ আৰু নান বনাম বুলি কিনে সো নানৰ কাৰণেতো আটাৰ ডৌখিনি 1 ঘণ্টা 1.5 ঘণ্টা আগতে ৰেডি কৰি থ'ব লাগে সো যাওঁ আজি সেইটো ৰেচিপিয়ে দেখুৱাওঁ আপোনালোকক সো আটাৰ ডৌটো মই বনাই থৈ দিওঁ আৰু পনীৰখিনি অলপ দেৰিকৈ বনালেও হৈ যাব মানে আমি 9টা 9:30টাৰ ভিতৰত ৰাতি খাওঁ তো 8:30মান বজাত বনালেও হ'ব কিন্তু আটাৰ ডৌটো এতিয়াই বনাই থ'ব লাগিব নহ'লে নানখিনি নহ'ব ভাল আৰু আজি ফাৰ্ষ্ট টাইম মই নান বনাম কিন্তু ঘৰত বাটাৰো নাই বাটাৰ নান বুলি কয় বাটাৰ নাই কিন্তু ঘি আছে ঘিৰে বনাম আৰু খাব বহুত ইচ্ছা যায় আছে মোৰ বহুত দিনৰ পৰা ইচ্ছা যায় আছে নান আৰু এনেকৈ চাহী পনীৰ কিবা টাইপ খাবৰ বাবে সো ভাবিলোঁ আজি বনাওঁ আৰু যিহেতুকে আজি পনীৰো আছে ঘৰত গতিকে বনাই দিওঁ ৰেচিপিটো আৰু দেখুৱাওঁ আপোনালোকক গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু নান বনাবৰ বাবে মই এয়া ৰেডি কৰিব ওলাইছোঁ ডৌটো ইয়াৰ বাবে লৈছোঁ মই 2 কাপ আটা আচলতে নান বনালে ময়দাৰে বনোৱা হয় কিন্তু মই আটাও ব্যৱহাৰ কৰিছোঁ তাৰপিছত 2 কাপ লৈছোঁ মই ময়দা
ময়দাৰে বনালে কিন্তু বহুত ভাল হয়, কিন্তু ময়দাটো আচলতে স্বাস্থ্যৰ কাৰণে ভাল নহয় বাবে মই আটা ইয়াত ব্যৱহাৰ কৰিছোঁ। তাৰপিছত ইয়াত অলপমান নিমখ দি লৈছোঁ আৰু তাৰপিছত ইয়াতে মই বেকিং পাউডাৰ অলপমান দি দিম। চামুচ ব্যৱহাৰ নাই কৰা, এই হাতেৰে মই 3 চুকুটমান মানে বেকিং পাউডাৰ দি দিছোঁ এই ধৰণে। নিমখ আৰু বেকিং পাউডাৰ দিয়াৰ পিছত মই এইখিনি ভালদৰে সানি লৈছোঁ আটাখিনি। তাৰপিছত ইয়াতে মই প্ৰয়োজন অনুসৰি অলপমান তেল দি লৈছোঁ আৰু অলপমান দৈ দিছোঁ আৰু তাৰপিছত চেনি দিব পাহৰি গৈছিলোঁ আচলতে। তাৰপিছত ডাঙৰ চামুচেৰে 1 চামুচ চেনি দিছোঁ। তাৰপিছত এয়া মোৰ আটা মঠা হৈ গ'ল আৰু পানী মই অলপকৈ দি মানে মঠি লৈছোঁ। তাৰপিছত এতিয়া ইয়াত অলপমান তেল লগাই কিনে 1.5-2 ঘণ্টাৰ বাবে ঢাকন লগাই থৈ দিম এখন কাপোৰেৰে। এতিয়া পনীৰখিনি বনাবৰ বাবে মই কেৰাহী এটা বহাই দিছোঁ। তাৰপিছত কেৰাহীটো মই ভালদৰে গৰম কৰি ল'ম আৰু গৰম কৰাৰ পিছত ইয়াতে মই অলপমান ৰিফাইন তেল দি ল'ম আৰু ইয়াতে মই এতিয়া দুটা ডাঙৰ সাইজৰ বিলাহী, তাৰপিছত 2টা ডাঙৰ সাইজৰ পিঁয়াজ, কেইফুটমান নহৰু, অলপমান আদা এই ধৰণে মই কাটি থৈ দিছিলোঁ। এইখিনি এতিয়া মই ভালদৰে ভাজি ল'ম তেলখিনিত আৰু অলপমান ভাজি লোৱাৰ পিছত এইখিনি ইয়াতে মই কেইটুকুৰমান কাজু বাদামো দি দিছোঁ। কাজু বাদাম দিলে বহুত ভাল লাগে, পেষ্টটো খুব ধুনীয়া হয়। এইখিনি অলপমান ভাজি লৈছোঁ। ইয়াত অলপমান নামমাত্ৰ মই নিমখো দি ল'ম পিছৰ পিনে। নিমখ দি কিনে এইখিনি ভালদৰে ভাজি ল'ম আৰু 2-3 মিনিট সময় ভালদৰে ভাজি লোৱাৰ পিছত এইখিনি এতিয়া মই এখন কাঁহীত উঠাই ল'ম আৰু ভালদৰে ঠাণ্ডা হ'বলৈ দিম, কাৰণ ইয়াৰে মই এটা পেষ্ট বনাই ল'ম। এই ধৰণে পেষ্ট বনাই ল'লে পনীৰৰ আঞ্জাখন বহুত সোৱাদ হয়। তাৰপিছত আকৌ সেইটো কেৰাহী মই গৰম হ'বলৈ কাৰণে দি দিছোঁ। ইয়াত মই মিঠাতেল দিছোঁ, এইবাৰ ৰিফাইন তেল ব্যৱহাৰ নাই কৰা। তাৰপিছত তেলখিনি গৰম হোৱাৰ পিছত এতিয়া ইয়াতে মই এটা শুকান জলকীয়া দিছোঁ আৰু তাৰপিছত শুকান গৰম মছলা দিছোঁ। গৰম মছলাখিনি আপোনালোকে গুড়িও ল'ব পাৰে, কিন্তু মই শুকানে দি দিছোঁ। আৰু তাৰপিছত ইয়াতে মই শুকান জিৰা কেইটামানো দি দিছোঁ। এই শুকান জিৰা কেইটামান দি দিছোঁ আৰু তাৰপিছত এতিয়া এইখিনি ভালদৰে গৰম হোৱাৰ পিছত এয়া বিলাহী, পিঁয়াজ, বাদাম, নহৰু, আদাৰ পেষ্টখিনি মই এতিয়া এই কেৰাহীটোত দি দিম আৰু পেষ্টটো দিয়াৰ পিছত মই ভালদৰে ভাজিম। মিনিমাম 5 মিনিটমান সময় মই ভালদৰে ভাজি ল'ম, যাতে পেষ্টটোৰ ৰং চেঞ্জ হৈ যায় আৰু লগতে তেলখিনি একেবাৰে বেলেগ হৈ যায়। তেতিয়ালৈকে এই পেষ্টখিনি ভালদৰে ভাজি ল'ব লাগিব। পেষ্টখিনি মই 5 মিনিটমান সময় ভালদৰে ভাজি লৈছিলোঁ আৰু ভাজি লোৱাৰ পিছত এতিয়া ইয়াতে মই সৰু চামুচ এখনৰে 1 চামুচ নিমখ, তাৰপিছত হালধি, তাৰপিছত সোৱাদ অনুসৰি ইয়াতে মই ধনিয়া পাউডাৰ দি দিছোঁ, তাৰপিছত জিৰা পাউডাৰ দি দিছোঁ আৰু কচুৰি মেথি এইদৰে হাতেৰে মোহাৰি কিনে দি দিছোঁ আৰু তাৰপিছত পুনৰ মই পেষ্টখিনি ভালদৰে ভাজি ল'ম। অলপ সময় ভজাৰ পিছত ইয়াৰে ৰং চেঞ্জ হৈ যাব আৰু এয়া দেখিছে অলপমান সময় ভাজি লোৱাৰ পিছত এই পেষ্টখিনিৰ ৰং চেঞ্জ হৈ গৈছে আৰু লগতে ভালদৰে কেৰাহীৰ পৰা এৰি গৈছে। তো এইখিনি সময়তে মই এতিয়া ইয়াতে পানী দি দিম। বেছি মই ডাঠ নকৰোঁ, অলপমান বেছি পাতলো নকৰোঁ আৰু বেছি ডাঠো নকৰোঁ, মিডিয়াম সাইজৰ গ্ৰেভি বনাই ল'ম আৰু সেই হিচাপতে মই পানীখিনি দি দিছোঁ। আৰু এতিয়া ইয়াতে মই পনীৰ কেইটুকুৰ দি দিম। এয়া পনীৰ দি দিছোঁ। পনীৰখিনি অলপমান আপোনালোকে ভাজি ল'বও পাৰে, কিন্তু কেঁচাই দিলে সোৱাদটো বেছি বাঢ়ি যায় বুলি ভাবোঁ মই ভাল পাওঁ আচলতে, আৰু আমি এনেকৈ খাওঁ। কেঁচা পনীৰ দি দিলে বেছি সোৱাদটো বাঢ়া যেন লাগে, সেইবাবে মই কেঁচা পনীৰে দি দিছোঁ, ভাজি কিনে নাই দিয়া। আৰু তাৰপিছত শেষত মই ইয়াতে অলপমান গাখীৰৰ চামনি দি দিছোঁ। এই ধৰণে গাখীৰৰ চামনি মই জমা কৰি কিনে থৈ দিওঁ ফ্ৰিজত। তাৰে 1 চামুচমান হাতেৰে দিছোঁ, চামুচেৰেতো জুখি নাই দিয়া, 1 চামুচমান হ'ব আৰু দি দিছোঁ। আপোনালোকে গাখীৰৰ চামনিৰ জেগাত আমুল ক্ৰীম ব্যৱহাৰ কৰিব পাৰে। আৰু এয়া ৰেডি হৈ গ'ল মোৰ শাহী পনীৰ। বহুত টেষ্টি হয় খাবলৈ। নিশ্চয় এবাৰ ৰেচিপিটো আপোনালোকে ট্ৰাই কৰি চাব পাৰে।
আৰু এতিয়া আহোঁ নান বনাবলৈ গতিকে টাৱাখন মই বহুৱাই দিছোঁ আৰু আচলতে আলহী আহিল নান বনোৱাৰ সময়ত আলহীৰ লগত কথা পাতোঁতে ৰাতি আমাৰ 9:30 বাজি গ'ল সেইবাবে নানৰ ৰেচিপিটো মই ভালদৰে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ তথাপিতো এখন মই আপোনালোকক বনাই কিনে দেখুৱাই দিছোঁ আৰু নান আচলতে ৰেষ্টুৰেণ্টত বা মানে খালে দেখা পাওঁ যে দীঘলীয়াকেই বেলে চ' সেই গতিকে ময়ো দীঘলীয়াকেই বেলিছোঁ গোল কৰি নাই বেলা এই ধৰণে দীঘলকৈ বেলি লৈছোঁ আৰু ৰুটিখন বেলা হোৱাৰ পিছত এই ধৰণে মই পানী দি দিছোঁ এটা চাইডে দি দিছোঁ পানী এই ধৰণে ভালকৈ দি লৈছোঁ আৰু আজি মই প্ৰথমবাৰৰ বাবে বনাই আছোঁ গতিকে নাজানো ভালে হয়নে বেয়া হয় কিন্তু দেখুৱাব নোৱাৰিলোঁ খাবলৈ কিন্তু খুব সোৱাদ হৈছিলে কিন্তু বনোৱাটো মোৰ তেনেকৈ মানে কি প্ৰচেছটো ভাল নহ'ল তাৰপিছত এয়া টাৱাখন ভালদৰে গৰম হোৱাৰ পিছত মই ৰুটিখন দি দিছোঁ আৰু দেখিছে অলপ ফুলি আহিছে এনেকৈ পানী দিয়াৰ পিছত ওপৰৰ পিনে এনেকৈ ফুলি আহে তাৰপিছত গেছটো মই বঢ়াই দিছোঁ যাতে ভালদৰে তলৰ পিনে ধুনীয়াকৈ হৈ যায় তাৰপিছত ওপৰত মই এয়া ঘি লগাই দিছোঁ যিহেতুকে মোৰ তাত বাটাৰ নাছিলে মই ঘিয়ে লগাই দিছোঁ ওপৰৰ পিনে আৰু নানৰ ৰেচিপিটো মই আপোনালোকক ভালদৰে দেখুৱাব নোৱাৰিলোঁ মানে কেনেকৈ পুৰে সেই বস্তুটো মই দেখুৱাব নোৱাৰিলোঁ নেক্সট টাইম যেতিয়া বনাওঁ তেতিয়া আপোনালোকক নিশ্চয় দেখুৱাম চ' এয়া ৰাতিৰ সাজৰ আমাৰ নান আৰু চাহী পনীৰ একদম ৰেডি বন্ধুসকল আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু ৰাতিপুৱা এতিয়া 7:30 বাজিলে জাষ্ট অলপ আগতে উঠিছোঁ আৰু শুই কিনে 7টামান বজাত উঠিছোঁ আধা ঘণ্টামান হৈ গ'ল আৰু ৰাতি বৰষুণ দিছিলে চাগে বতৰটো ধুনীয়া হৈ আছে গমেই নাপাওঁ ৰাতি বৰষুণ যাক দিয়া চ' সেয়াই আৰু হাজবেণ্ডো গ'ল অফিচত তেখেতে কেতিয়া গ'ল মই গমেই নাপালোঁ আচলতে তেখেতে যদি 5টামান বজাত যায় মোক মাতি নিদিয়ে তেখেতে তেনেকৈ গুচি যায় আৰু আহিব চাগে অলপ পিছত ব্ৰেকফাষ্ট কৰিবৰ বাবে আজি মোবাইল নাই নিয়া গতিকে ফোন কৰিব নোৱাৰিম আহে নে নাহে কিন্তু আহিব চাগে ব্ৰেকফাষ্ট কৰিব চ' সেয়াই ব্ৰেকফাষ্ট বনাব লাগিল এতিয়া প্ৰাচু এতিয়া শুয়ে আছে উঠাই নাই আৰু মই উঠিলোঁ অলপমান পানী চানী খালোঁ ভাবিলোঁ একাপ চাহ খাই লওঁ যেতিয়ালৈকে চাহকাপ নাখাওঁ মানে কি ৰাতিপুৱাৰ চাহকাপ লাগে আৰু মাজতে কিন্তু এৰি দিছিলোঁ মই কিন্তু এতিয়া আকৌ মানে চাহৰ নিচাটো লাগি গ'ল বতৰটো ভাল হ'লে চাহ একাপ খাব বহুত ইচ্ছা যায় চ' সেয়াই আৰু ৰাতি যে বনাইছিলোঁ চাহী পনীৰ আৰু নান বহুত টেষ্টি হৈছিলে বহুত বেছি লগাই নাই যে ময়ে বনাইছোঁ হাজবেণ্ডো ট্ৰাই কৰি চাব তেনেকৈ বহুত ভাল লাগে খাই কিনে আৰু এতিয়া চাহকাপ বনাই লওঁ কিন্তু চাহকাপ বনোৱাৰ আগতে মই আপোনালোকক এটা বস্তু দেখুৱাবলৈ ওলাইছোঁ এই চাহৰ চচপেনটো ভাবিব যে এই চাহৰ চচপেনটোনো কি দেখুৱাব লগা আচলতে মন গ'ল দেখুৱাব সেইবাবে দেখুৱাই দিলোঁ এই চাহৰ চচপেনটোৰ বয়স 45 বছৰমান হৈছে চাগে নে তাতকৈ বেছিহে হৈছে কমটো নাই হোৱা তাতকৈ বেছিহে হৈছে এইটো মানে কিমান মজবুত বহুত মজবুত আচলতে এইটো মোৰ দেউতাৰ আছিলে মোৰ দেউতাই আৰ্মিত চাকৰি কৰিছিলে চ' যেতিয়া তেখেতৰ ফাৰ্ষ্ট পষ্টিং আছিল লাডাখত তেতিয়া এই চাহৰ চচপেনটো কিনি লৈছিল নিজে চাহ বনাই খাবৰ বাবে আচলতে মোৰ দেউতাই বহুত চাহৰ চকীন আছিল বহুত বেছি গাখীৰ চাহৰ নহয় কিন্তু লাল চাহ একদম কাঢ়া লাল চাহ খাই কিনে খুব ভাল পায় মানে লাগেই তেখেতক আৰু অকল মাৰ হাতেৰে নহ'লে বা নিজে বনোৱা চাহ বেলেগৰ হাতেৰে খাই খুব বেয়া পাইছিল চ' দেউতা যেতিয়া লাডাখত পষ্টিং আছিল লাডাখত গমে পায় বহুত ঠাণ্ডা 0 ডিগ্ৰীত মানে ঠাণ্ডা পৰে তাতে গতিকে তাত নিজে চাহ বনাই খাবৰ বাবে এই চাহৰ চচপেনটো কিনি লৈছিল তেতিয়াৰ পৰা এনেকৈয়ে আছে কিমান মজবুত দেখিছেনে আপোনালোকে একো অলপ বেয়া হোৱা নাই যেনেকৈ আছে কিমান ধোৱা গৈছে এইটো তথাপিতো ক্ষয় নাই যোৱা চ' এনেকৈয়ে মজবুত হৈয়ে আছে একদম মজবুত হৈ আছে চ' সেয়াই মই ভাবিলোঁ আজি দেখুৱাওঁ মই আপোনালোকৰ ঘৰত এনেকুৱা কিবা পুৰণা বস্তু আছেনে নাই জনাবচোন আৰু যেতিয়া মোৰ বিয়া হ'ল আচলতে দেউতাৰ লগত মই বহুত ক্ল'জ আছিলোঁ মোৰ যেতিয়া 15 বছৰ বয়স হৈছিলে আৰু মেট্ৰিক দিয়া সময়ত মোৰ দেউতা ঢুকাল চ' দেউতাৰ লগত মই বহুত ক্ল'জ আছিলোঁ চ' যেতিয়া মোৰ বিয়া হ'ল বিয়া হোৱাৰ টাইমত মই কৈছিলোঁ যে মই অইন কিবা লৈ যাওঁ বা নাযাওঁ এইটো কিন্তু মই লৈ যামেই যিহেতুকে ময়ো অলপমান চাহৰ চকীন হয় দেউতাৰ নিচিনা নহয় বাৰু তেওঁতকৈ বহুতখিনি কম কিন্তু মানে চাহ লাগে আৰু মোকো চ' মই মাক কৈছিলোঁ যে অন্য কিবা দিয়া বা নিদিয়া নাজানো কিন্তু এইটোতো মই লৈ যামেই চ' এইটো মই বিয়াৰ সময়ত মই লৈ আনিছোঁ আৰু তেতিয়াৰ পৰা এতিয়ালৈকে মোৰ লগত আছেই আৰু আগলৈকেও কিন্তু কাককে নিদিওঁ আৰু এইটো মোৰ লগতে থাকিব চ' সেয়াই মই ভাবিলোঁ দেখুৱাওঁ আপোনালোকক এবাৰ
ভাল লাগে এনেকুৱা পুৰণা বস্তু ঘৰত থাকিলে আৰু মাক দেউতাকৰ এনেকুৱা বস্তুটো চবৰে ভাল লাগে যিহেতুকে দেউতা মোৰ লগত বহুত ক্ল'জ আছিলে আৰু দেউতাৰ এইটো বস্তুটো মই পূৰা ভালকৈ ৰাখি থৈ দিছোঁ আৰু সেয়াই ক'ব লগা আছিল চ' চাহকাপ বনাই লওঁ আৰু মই চেনি দিয়া চাহ নাখাওঁ আচলতে গুড় দিয়া চাহহে খাওঁ গতিকে চাহকাপ বনাই লওঁ আৰু এতিয়া কাপটোত অলপমান মই গুড় দি দিছোঁ যিহেতুকে মই গুড় দিয়া চাহে খাওঁ চেনি নিদিওঁ সেইকাৰণে কাপটোত এনেকৈ গুড় দি লৈছোঁ আৰু এতিয়া চাহকাপ মই কাপটোত বাকি ল'ম চাহকাপ হৈ গ'ল এতিয়া চাহকাপ খাই লওঁ আৰু বৰষুণ দি আছে বাহিৰত দেখিছেনে দেখা নাই নাজানো তো চাহকাপ ফিনিছ কৰি লওঁ মই আৰু ভিডিঅ'টো মই ইমানতে সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাইছে বুলি কিনে আৰু যদি ভাবিছে অলপমান ভাল হৈছে বনোৱাত তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব কমেণ্ট কৰি কিনে নিশ্চয় জনাব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো ছাবস্ক্ৰাইব কৰক যদি ভাবিছে আপোনালোকে যে মোৰ ব্লগটো ভাল হৈছে বনোৱাত তেতিয়া প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত অল বুলি অপশ্যন এটা আহিব তাত ক্লিক কৰি দিব লগ পাম মই আপোনালোকক এটা নতুন ভিডিঅ'ত এটা নতুন ব্লগৰ সৈতে তেতিয়ালৈকে আহিছোঁ প্লিজ সম্পূৰ্ণ ভিডিঅ'টো চাই ল'ব কিন্তু বাই লগ পাম আৰু পুনৰ আপোনালোকক